হেল্ল' বন্ধু বান্ধৱীসকল, সুপ্ৰভাত, গুড মৰ্ণিং সকলোকে। আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বনাব লৈছোঁ। আচলতে কিছু অসুবিধা থকাৰ বাবে ভিডিঅ'সমূহ ভালকৈ দিব পৰা নাই। আৰু আজি আমি যাম অৰুণাচলৰ লংডিঙলৈ। যিটো দা আমাৰ গাঁৱৰে হয়, তো তেওঁৰ লগ ধৰিছে। তেওঁলোকৰ কম্পিউটাৰ ইনষ্টিটিউট আৰু নাৰ্ছিং চেণ্টাৰ সৈতে সংলগ্ন হৈ এই শিক্ষামূলক ভ্ৰমণটো কৰিব আৰু লগতে যাওঁ আৰু মোৰো মাতিছে যিহেতু। আৰু দাদা হয় নেমাতিলে ওলালোহেঁতেন বাৰু, এইটো পিছৰ কথা। তো ব'লক যাওঁ, আমি এতিয়া লগ হওঁ মটৰ ব্লকত। তো এতিয়া 5:30 বাজি গ'ল, পোহৰো হ'ল। বেগটো কলিষ্টাত দি থৈছোঁ। ঘৰত মানুহ শুই আছে, পাপা ওলাই গ'ল বাৰু, মা শুই আছে। জপনাটো খুলি লওঁ। বৰ্তমান গৈ আছোঁ কুঁৱলী পূৰা। ভিজিবিলিটি বাৰু আছে, ইমান নাইকিয়া নাই হোৱা। প্ৰথম যোনটো সময়ত মই উঠিছিলোঁ কিমান কুঁৱলী ন, বাহিৰত একো দেখিয়ে পোৱা নাযায়। এতিয়া বহুতখিনি ভাল হৈছে। বাকী লগৰজন আহি আছে ঘৰৰ ওচৰত, মই তাক আনি আহিমগৈ অকণমান আগৰ পৰা। সি দেৰি কৰি দিলে আচলতে। মইতো 5টা বজাততো পূৰা ৰেডিয়ে আছিলোঁ ওলাই মেলি। কুঁৱলী চাওক না। গ্লভছো আনিবলৈ পাহৰি থাকিলোঁ, দেৰি হ'ল। আকৌ ঘূৰি গৈ যাব মন নগ'ল আৰু। তো মজা এডভেঞ্চাৰত এইটোৱে লাগে না। আহে নাই, ময়ে পাই গ'লো তাতকৈ আগত। ওলাই আছোঁ ঘৰৰ পৰা আহা আগলৈ। আৰু যিহওক একো নাই, অকণমান দেৰি ৰখিয়ে দিওঁ। লগৰজন আহি গ'ল, পাই গ'লি। আমি গৈ থাকোঁ এতিয়া চাবলৈ। এডোখৰ যাম, তাৰপিছত বাছত যাম। সকলোখিনি ল'ৰা ছোৱালী আহিব, ভাল লাগিব। কিবা এটা এনেই ভাল লাগি আছে। বাকী ভিউটো মজা লাগিছে। এনেকুৱা সময়ত ওলাই আহি মই এনেই কিবা এটা ভাল লাগে, কিয় জানো। ইমান ৰাতিপুৱা ওলাই গৈছে। মৰ্ণিং ৱাক কৰিছোঁ। পেট্ৰল ডিপু খুলি আছে, এতিয়া বনাই আছে। কেতিয়া খুলিব জানো। খুলিলে ভাল লাগিব, নতুন পেট্ৰল ডিপু হ'ব। তেলটো অকণমান হ'লেও ভাল পাম চাগে। দেখা যাওক কি হয় পিছত। কিন্তু সোনকালে খুলিলে আমাৰ ভাল হয়, নহ'লে তেল ভৰাবলৈ আমি বহুত ডোখৰ ওলাই যাবলগীয়া হয়। হাত ঠাণ্ডা হৈ গৈছে পূৰা, ইমান ঠাণ্ডা। বাকী চাউণ্ডটো কেনেকুৱা গৈছে ক'ব, কাৰণ মটৰ ব্লগিঙত আজি ফাৰ্ষ্ট কৰিছোঁ, যিহেতু মাইক চাইক আগতে ইউজ কৰা নাই। আৰু হেলমেট মাউণ্টটো কি হ'ল, কালি অৰ্ডাৰ দিছোঁ। তো কালি আহোঁতেও দেৰি হয়, ৰাতি আহিছে। তো মানে চেক কৰিব পৰা নগ'ল। আৰু নইজটো কেনেকুৱা গৈছে, চাউণ্ড কোৱালিটিটোৰ বিষয়ে অকণমান জনাব, তেতিয়া পিছলৈ আপগ্ৰেড কৰিবলৈ সুবিধা হ'ব।
ওপৰলৈ উঠি আহিছোঁ এতিয়া ভিউটো চাওক না কিমান মজা মজা লাগিছে ভিডিঅ' এইবোৰ ৰিল বনাইছে এইজন ছানৰাইজ কে কাহিনী কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে তোমাৰ কেনেকুৱা লাগিছে পিছে মোৰ মজা মজা বঢ়িয়া ন এইটো কাৰ ব্লগ হয় এইটো মোৰে ৱাও মজা বাকী মজা লাগিছে ঠাইডোখৰ মজা মেইনকৈ পূৰা ধুনীয়া পাহাৰৰ মাজত ৰাস্তা বনি আছে আৰু ফটো মাৰি আছে ভিউটো চাওক এইফালে ফটো মৰাত ব্যস্ত আজিকালি ছোৱালীয়ে ঘৰত নকৰে মই মনে মনে ভাবি থাকে কোন ডেকালৈ যামে চেনাই মইনা অনুকুমধাৰত পাতে চেনাই মইনা অনুকুমধাৰত তো আমাৰ খোৱা বোৱা শেষ হ'ল আৰু একেবাৰে লাষ্টত ভিডিঅ'টো সামৰণি কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব Remix.